ओके तो हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल আকৌ হলে নেক্সট ভিডিঅ'লৈ আজি হ'ল 26 জানুৱাৰী মানে গণতন্ত্ৰ দিৱস মানে আজি 72 সংখ্যক গণতন্ত্ৰ দিৱস তাৰ কাৰণে আজি এটা আমি মানে গছপুলি ৰুম বুলি ভাবিছোঁ মানে যোনটো বেকিৰ আছে বেকিৰ পাৰৰ গণেশ মন্দিৰ ৰুম বুলি ভাবিছোঁ আৰু এই পুৱা উঠিছোঁ 6টা বজাত কাটি একদম ৰেডি কৰিছোঁ এয়া 12টা খুটি আছে ইয়াত এতিয়া আহিছে কোনোটা তো আমি ওলাব আৰু ঘৰৰ পৰা মই মোৰ বাহনখন লৈ যাম আজি মানে মই বেকিক লৈ যাম মই চৰবোৰত যাব লাগিব মাৰ লগত তো এইখন নিম ফাৰ্ষ্ট বেকিক লৈ যাম আৰু মটৰ লগত লগ পাইছোঁ গাইছ বৰ্তমান আহি পালোঁ চিমলাগুৰি আমাৰ গুণদা আৰু এইটো মই কৈছিলোঁ ইতিনে আৰু সঞ্জিত আহিব না সেই সঞ্জিত আহি আপোনাৰ গছপুলি লৈ আহিব আৰু ইয়াৰ পৰা যাম আমি মানে মিতুল ৰখি আছোঁ তাহোন আহিব আৰু তাহাৰ লগত আমি গৈ থাকিম বৰ্তমান আহি পালোঁ বেকি মানে গণেশ মন্দিৰৰ মানে কৈছোঁ না গাছৰ কথা আছিল চ' তাৰে কাৰণে আহিলোঁ আৰু সঞ্জিত দহাত আহি আছে মানে মিতুলক ৰখিছিলোঁ বহুত টাইম সি আহি মন নাছিল এতিয়া ভাৰ্গৱ আহিছে আৰু যাবাৰ আমি ৰৈছিলোঁ ইয়াত মানে ইটো কৰি লৈছিলোঁ ইয়াত এইটো আমাৰ পৰা আৰু দেখুৱাই আছোঁ চাই দেখক গাইছ এতিয়া এই সঞ্জিত দা আহি গ'ল তাত আছে Yeah, everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. So guys, ইয়াত মানে কাটা খানি থকা হৈছে মানে গছৰ পুলি ৰুবৰ কাৰণে গছৰ পুলি ৰুম I've been up for 3 nights. My eyes are bloodshot red. Damn, I wanna see the sunshine. It's getting to my head. One look in the mirror, don't like what I find. I know that somewhere in there there's a good guy, but he runs away at midnight. কেনে খবৰ পাতি পিছে আপোনাৰ দাদা কিবা আপোনাৰ খবৰ পাতি কিবা বহুত বঢ়িয়া মজা না মজা ফটাফটি আৰু আমাৰ লগত আছে বিমুন্দা মজা মজা ভাল লাগিছে আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব তো চাব ব্লগবিলাক এতিয়া আছে আমাৰ দাদি দাদি মানে নাম মই নাচাওঁ মানে ঘৰটাই ঘৰ মোৰ হ'ম না কি কম মানে একপাক ফুৰি আহিম ঘৰৰ পৰা এনেই সঞ্জিত হাউলি যাব মই হাউলি ঘৰকে যাম হাউলিৰ পৰা ৰিটাৰ্ণ হ'ব আৰু ইয়াক ছাপোৰ্ট কৰিব দে মোৰ ব্লগতো চাব ইয়াক ছাপোৰ্ট কৰিব এতিয়া আমাৰ এইটো লাষ্ট গছ আছে ইপেড বাকী চব এটা দিয়া হ'ল ইপেড সেই আগৰ দুপেড এই দুপেড এই এক পেড আৰু এই লাষ্ট ইপেড চ' এতিয়া ইপেড দিওঁ আৰু ভাইসকলক টাটা বাই বাই দিওঁ মানে তেখেতে বেলেগত যাব মানে সকলোৱে ব্লগত গম পাই থাকিব মানে কি কৰে ক'ত ক'ত যোৱে কি খায় আৰু এতিয়া এইবিলাক কৰা শেষ হওক আমাৰ সঞ্জিত দা কাটি আছে আৰু আমাৰ বিখ্যাত পকা দাইতে আৰু আমাৰ দাদি গাইছ এতিয়াৰ পৰা ওলাওঁ মানে লগৰ গোটেই মাহ মেলি অকণমান দাদাহঁতে মানে মোৰ এটা কাম আছে চৰবত যাব লাগিব চ' তাৰ কাৰণে চ' সিহঁতক বাই বাই দিওঁ আৰু এখনত যাওঁ মই মানে হাউলিকত যাম মই তাৰ পৰা ঘৰলৈ যাম
মানে গুৱাহাটীখন আহি পাল জাষ্ট এতিয়া আহি পাল বিদ্যুৎ দা আৰু দাদুল আৰু গুৱাহাটী আহি পাল কেনে অনুভৱ কেনে অনুভৱ মজা না আৰু তোৰ অনুভৱ কেনে মোৰ অনুভৱ মই মানে শিকিব পাৰিলোঁ তো ৰাস্তাত ডকাইতে ধৰিছিল মোৰ দুটা OnePlus ATM কাৰ্ড লগত 50,000 টকা কেছ পইচা এতিয়া এখন আহি পাল এতিয়া ঘৰত যাব না ঘৰত যাবি না ক'ত যাবি এতিয়া আৰু ঘৰত যাম মই হয় ঘৰত যাব চ' যদি ভাল লাগে লাইক কৰিছে আৰু সাবস্ক্ৰাইব কৰিব কি কওঁ চাপৰ্ট কৰিব মজা আৰু আকৌ নেক্সট ভিডিঅ'লৈ বাই বাই